যাব ওলাইছো ৰুটি বনালে ভাছতীয়া বাই বাই বস্তু লৈ লৈছো আমি গৈ আছো জালিঘাটা আমাৰ অৰ্থবে ড্ৰয়িং কৰি আছে আমি চাহ খাব লৈছো আকৌ আমি ফুৰিব যাব ওলাইছো আমি বুলি দেখাইছো এতিয়া बाद में क्या होगा पता चलेगा आप लोगों को वीडियो एंड तक देखो আজি আকৌ ফুৰিবলৈ বুলি ওলাইছো বাটতে এয়া ভিৰ দেখিছেনে আমি মেজিকত উঠি পোনপ্ৰথমে যিহেতু ক্লাছ কৰি আহিছো ভোকো লাগি আছিলে ভাছতীয়ে লৈ অহা কেক আৰু মিতালীয়ে লৈ অহা চিপছ খালো তাৰ পাছত এইফানে মেজিকৰ পৰা বাছত উঠিলো এনেকৈ গৈ গৈ মই পালোহি গন্তব্যস্থান আমি ক'ত পালো কৈ দে পাঠশালা মোৰ ঘৰ মিঠাই খাব ৰসমলাই খাইছো আমি ভাছতী ঘৰ পাই গলোহি আলহী কাম কৰি আছো বাই কিবা ভিডিঅ' বনাই যদি বনাই দে এনেকে খানা বনোৱা ৰেচিপি ভিডিঅ' পংকজ হাই কৈ দে এনেকে দে মা এয়া আমাৰ মায়ে পুৰা ফটো উঠা বুলি ভাবি আছে খাই দিছে আমি ভাছতীহঁতৰ ঘৰ আহি পালোহি 7:30 মানতে পালোহি পাইছে সিহঁতৰ ঘৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ দেউতাই এইফালে নামঘৰত সোমাই আছে বাকী পাকঘৰত খোৱাৰ যা যোগাৰ চলিছে আজি যিহেতু আলহী আহিছে অকণ স্পেচিয়েলকৈ বনাইছে ইমান দিনৰ মূৰত আজি ঘৰৰ খানা খাম তৃপ্তিৰে নাখালে হ'ব জানো এইফালে লোকেল মুৰ্গী বনি আছে পুৰা হেয়ান হৈছে কিন্তু না মানে এইবাৰ পিছে পাকঘৰত ভাছতী সোমালে দেই পোলাও বনাই বোলে যি হওক আৰু আজি ভাছতীয়ে বনোৱা পোলাও খাই চাম ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনালোককো ৰিভিউ দিম দেই কেনেকুৱা হৈছিলে খাবলৈ বুলি কি বনাই কি খুৱাব ঠিক নাই দেই হেল্ল' গাইজ আমি ভাছতী ঘৰ আহি পালোহি এতিয়া সময় 11টা বাজি গ'ল ভাত খাওঁতে অকণমান দেৰি হৈছে আৰু মানে খাম কি বনাইছে আজি স্পেচিয়েল দেমো কাটো দেখাই দে আৰু বাই আৰু এয়া বাই বনোৱা মাংস अभी मैं टेस्ट करके बोलेगा कैसा टेस्ट कर कम रहो केनेকুৱা একেবাৰে অনেষ্ট ৰিভিউ দিছোঁ দেই খাবলৈ কিন্তু খুব টেষ্টি আছিলে হেল্ল' এভৰিৱান গুড মৰ্ণিং ভাছতীহঁতৰ ঘৰৰ পৰা কালি ভাত চাত খাই মেলি যিহেতু কলেজ কৰি আহিছিলোঁ বহুত বেছি ভাগৰুৱা আছিলোঁ ন সেইকাৰণে গ'লোগৈ টোপনি আৰু আজি ৰাতিপুৱা 8টা বজাত শুই উঠি মানে এতিয়া খাম ব্ৰেকফাষ্ট মানে ব্ৰেকফাষ্ট কৰিম ভাছতীয়ে বোলে ৰুটি বনাব মই তাকে বেলি দিম আৰু বুলি ভাবিছোঁ কাৰণ সিহঁতৰ বাও যাব স্কুললৈ গৰম বন্ধ দিয়া নাই শংকৰদেৱত কৰি আছে শিক্ষয়িত্ৰী তাৰপাছত সিহঁতৰ ঘৰৰ পৰিৱেশটো আপোনালোকক কালি অকণমান দেখাইছিলোঁ এতিয়া আজি কি কৰিম তাক অকণমান দেখাম দেই তাৰপাছত আমি আজি ক'ৰবাত ফুৰিবও যাম তাৰপিছত আপোনালোকক চব দেখাই থাকিম ৰ'ব ব'লক দেখাম আজি ৰুটি বনালে ভাছতীয়ে দেখাম ৰ'ব এয়া আমি খাই আছোঁ ৰুটি মাংস বুনিয়া ভুজিয়া ভাছতী ধুনীয়া বনাইছা থেংক ইউ মই বেলি দিছোঁ গোল গোলকৈ
বাই বাই। হেল্ল' এভৰিৱান, আমি ভাস্বতীহঁতৰ ঘৰৰ পৰা ফুৰিব যাব ওলাইছোঁ। ভাস্বতীহঁতৰ ঘৰৰ আগফালৰখিনি অকণমান দেখাওঁ ৰ'ব আপোনালোকক। বহুত ধুনীয়া, একদম ঠাণ্ডা। ইয়াতে শেষ হৈছে সিহঁতৰ চুবুৰীটো। তাৰপাছত এয়া মন্দিৰ আছে বাহিৰত। দেন এয়া আমি পানী বটল লৈ ওলাইছোঁ ধুনীয়াকৈ। বস্তু লৈ লৈছোঁ। ক'ত লৈ যাবি ভাস্বতী, মোক কৈ দে আকৌ। জালিঘাটা। আমি গৈ আছোঁ জালিঘাটা। তাত আছে এছিয়াৰ ছেকেণ্ড বৃহৎ গছ, চবচে ডাঙৰ গছ এছিয়াৰ ভিতৰত। লেটছ গো। জালিঘাটাৰ কালিবাৰী ধানখন জনপ্ৰিয় হোৱাৰ মূলতে এই গছজোপা। আচলতে এই বটগছজোপাক এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহত্তম গছ হিচাপে ঘোষণা কৰা হৈছে। গছজোপা মানে একদম পুৰা ঠাল ঠেঙুলি বহুত ডাঙৰ আৰু শিপা হৈ দেখিছে নহয়। ইয়াতে আছে তাৰে মানে পাৰ্টছবিলাক বাহিৰতো মানে হৈ গৈছে, বহুত বেছি ডাঙৰ। আৰু এইফালে মন্দিৰৰ প্ৰসাদো খালোঁ আমি। তাৰপাছত আপোনালোকক চাৰিওফালৰ পৰিৱেশখন অকণমান দেখালোঁ। তাৰ ওচৰতে এখন নৈও আছিলে, তালৈও গৈছিলোঁ। তাৰ পৰা এইফালে উভতাৰ সময়খিনি আমি আহি গ'লোঁ ফুৰিবলৈ মন্দিৰ। এতিয়া আমি ভাস্বতীহঁতৰ বায়েকৰ ঘৰলৈ গৈ আছোঁ। ভাত খাবলৈ মাতিছে, খাব পোৱাকৈ গৈ আছোঁ। আৰু এতিয়া টাইমটো হৈছে 2:15। আপোনালোকক গৈ মানে দেখামগৈ দেই। এভৰিৱান, আমি হাই গাইছ, হাই কৈ দিয়া। আমি আহি পালোঁ ভাস্বতীহঁতৰ বায়েকৰ ঘৰলৈ। আৰু এই পোৱালীকেইটাই মোৰ ভিডিঅ' চাই, মই দেখাম দেই। এয়া মোৰ ভিডিঅ' লগাই থৈ দিছে। এইখিনি ক্লিপ ভিডিঅ'টোত এড কৰাৰো এটা কাৰণ আছে, কাৰণ মই ভিডিঅ'টো আপলোড কৰাৰ পাছত আকৌ ভিডিঅ'টো মানে সিহঁতৰ ঘৰৰ টিভিত ডাঙৰ স্ক্ৰীণত চাব। তাকে বোলো সিহঁতকো অকণমান উলিয়াই দিওঁ, সিহঁতেও ভাল পাব টিভিত ওলাবলৈ পায়। তাৰপাছত আমি বাহঁতৰ ঘৰত এইফালে ভাত যিহেতু যোগাৰ কৰি থৈছিলে, ভাত খালোঁ। ভাত খাই অকণমান জিৰালোঁ। তাৰপাছত এইফালে দৰ্শিলে ছবি আঁকিলে। সিহঁতৰ ঘৰৰ মানে গাঁৱৰ পৰিৱেশটো একেবাৰে আমাৰ ঘৰৰ ফালৰ দৰে, ইমান ধুনীয়া চাওকচোন। সন্মুখতে এইফালে খেতি কৰি আছে। আইটোক কেনেকৈ মাৰিলা কৈ দিয়া, আইটোক কেনেকৈ মাৰিলা কৈ দিয়া। ক'ত দুপাইছে এইটো? আহি পৰিব বোলে। 2,000 years later. কৈ দিয়া অৰ্থপ, জিয়া হাই কৈ দিয়া। আমি ভাস্বতীহঁতৰ ঘৰ ক'ৰ পালোঁ? বাটো ঘৰ কেন্দুগুৰি। সিহঁতৰ 4জনী বায়েক ভনীয়েক। আজি এতিয়া প্ৰথমজনী ঘৰত আহিছোঁ, 2 নম্বৰজনী ঘৰৰ পৰা আহি পালোঁ। 3 নম্বৰ বিয়া হোৱা নাই, আপকামিং। এতিয়া খাই আছোঁ কেঁচা কঁঠাল।
আমাৰ অৰ্থৱে ড্ৰয়িং কৰি আছে গুড বয় হয়নে কৰা আমি চাহ খাব লৈছো আৰু অৰ্থৱে ড্ৰয়িং কৰি আছে গুড বয় অৰ্থৱ ন গুড বয় অৰ্থৱ আৰু এয়া জিয়া জিয়াও খাই আছে দে আমি চাহ খাই লওঁ দেই অৰ্থৱৰ ঘৰত বাকী আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম বুলি ভাবিছিলোঁ সিহঁতৰ ঘৰৰ ওচৰৰে দোকান এখনত সোমালোঁ ভণ্টিজনীয়ে নিজে ক্ৰাফ্টৰ কাম কৰে বাকী ইমানখিনিয়ে আজি দেখালোঁ বাই বাই